সন্মুখত নিৰ্বাচন লঘু যান বাহনে দিব নালাগে টুল কৰ পিছে এয়া অসমৰ নহয় এয়া মহাৰাষ্ট্ৰ চৰকাৰে লোৱা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত যি সময়ত অসমত বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৃষ্ঠপোষকতাত স্থাপন কৰা হৈছে ইখনৰ পাছত সিখন টুলগেট সেই সময়ত বিজেপি মিত্ৰজোঁটৰ চৰকাৰে মহাৰাষ্ট্ৰত লঘু যান বাহনক 5খন টুলগেটক ৰেহাই দিছে টুল কৰৰ পৰা মহাৰাষ্ট্ৰৰ 5খন টুলগেটৰ ক্ষেত্ৰত লঘু যান বাহনক টুল কৰ ৰেহাই দিছে একনাথ সিন্ধে চৰকাৰে সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত মহাৰাষ্ট্ৰৰ ধাইচাৰ মুলান ৱাচি আইৰডি আৰু ভৈননকা টুলগেটৰ লঘু যান বাহনৰ টুল কৰ ৰেহাই দিছে একনাথ সিন্ধে চৰকাৰে একনাথ সিন্ধেৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰী সিন্ধে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এই কথা मुंबई एंट्री पॉइंट पे महाराष्ट्र से लोग आते हैं और मुंबई एंट्री पॉइंट पर टोल नाका पर ट्रैफिक जाम होती थी लोगों की मांग पिछले कई सालों से थी और कई लोग कोर्ट में भी गए थे और उसमें कोर्ट में जाने वाला मैं भी हूँ तो आज मुझे समाधान भी है खुशी भी है कि आज मैं मुख्यमंत्री के कार्यकाल में हमारे महायुति सरकार के कार्यकाल में आज ये लाखों जो कार प्रवासी है लाइट मोटर प्रवासी है उनको टोल में से माफ़ी दी गई है और निश्चित रूप से इससे उनका समय बचेगा पोल्यूशन कम होगा और यहाँ पर ट्रैफिक नहीं होगा और इसलिए फ्यूल बचेगा और इसलिए ये बहुत बड़ा एक ऐतिहासिक निर्णय ये मास्टर स्ट्रोक है और इसीलिए हम लोग जब पहले लाडली बहन योजना की लाडला किसान योजना की लाडला भाई योजना की अभी ऐसे लाडला हमारा प्रवासी ये भी योजना हमने মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত এনে সিদ্ধান্ত লোৱা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চিত হৈছে উল্লেখ্য যে ২৬ নৱেম্বৰত অন্ত পৰিব সিন্ধে নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকাল তাৰ পূৰ্বে মহাৰাষ্ট্ৰত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন নিউজ ডেস্ক ৰিপৰ্ট মাছমি নিউজ